हेलो फ्रेंड्स तामानास डेली ब्लॉग चैनल तुले মই বনানি আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আপোনালোকৰ লগতে মই ভালে আছো মই আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলো ভিডিওটো ৰাতিপুৱা মন্দিৰৰ কাম কাজ হৈ গল আৰু লৰা ছোৱালীকো মানে স্কুলত যাবলৈ তৈয়াৰ কৰি আছো আৰু আজি আসলতে ইহঁতক মানে সিম্পল খাদ্য এটা দিছো খিচিৰি অলপ বনাই দি দিলো এতিয়া ইহঁতে খাই আছে আৰু আমি এইকেদিন মোৰ কি হৈছে মই ভিডিও দিবই পৰা নাই সেইকাৰণে ভাবিছো এতিয়াৰ পৰা মই ডেইলি হিচাপে যিখিনি কাম কৰো সেইখিনি আপোনালোকক শ্বেয়াৰ কৰি যাম আপোনালোকে চাই থাকিব ভিডিওবোৰ আৰু ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইয়াতে আচাৰ দিব খুজিছিল আচাৰ তাই নাখালে আৰু তাৰ লগতে মই ব্যস্ত বেছি দিনভৰ সো আজি আপোনালোকক দেখুৱাই আছো দিনটোৰ গোটেইখিনি লৰা ছোৱালীকেইটা খাই বৈ স্কুলত গ'ল আৰু মই এতিয়া ভাত খাব ওলাইছো আৰু লৰাকো খিচিৰি অলপ খুৱালো দেখিলে খিচিৰি বনাইছিলো মানে সিম্পল খিচিৰি এটা ৰাতিপুৱা ভাগত মানে ভাজি সাজিৰা ভাত খাই থাকোঁতে খুব দেৰি কৰে লেট হৈ যায় সেইকাৰণে মই কি কৰোঁ খিচিৰি বনাই দিওঁ প্ৰায় ভাগে আৰু তাৰপিছত কেতিয়াবা আলু দালি ভাজি দিওঁ আৰু এতিয়া মানে আজি খাই খিচিৰি খাম বুলি ক'লে কাৰণে খিচিৰিয়ে দিলোঁ আৰু মই এতিয়া বনাইছোঁ ভাত আমাৰ কাৰণে আৰু বেঙেনা ভাজিছোঁ তাৰপিছত ভাতটো খাম আৰু বেঙেনা ভাজিটো বনাব ওলাইছোঁ বেঙেনা ভাজিব ওলাইছোঁ মই তিয়াই থৈছিলোঁ ধুই কেনে এতিয়া ভাজিম আৰু দুপৰীয়া খাদ্যৰ কাৰণে তিয়াই দিছোঁ ৰাজমাহ আৰু দুপৰীয়া বনাম ৰাজমাহ এনেদৰে মই কেনেদৰে বনাম দেখুৱাম বাৰু ৰাজমাহটো চাই থাকিব আপোনাৰ ভিডিঅ'টো এতিয়া মাত্ৰ ভাত আৰু বেঙেনা ভাজি বনাই লওঁ চাই থাকক ভিডিঅ'টো এওঁ ক'লে ৰাতিপুৱা ভাগত চিম্পুল কিবা এটা বনাই থোৱা একদম চিম্পুলকৈ খাম বেছি কৰা নাই একো বেঙেনা ভাজিছোঁ আৰু অলপ কিবা ভাজি আছে ৰাতিৰ লেবৰা ভাজি অলপ আছে এইটোৰে খাই দিম বেঙেনা ভাজি হৈ গ'ল আৰু অমিতা খাৰ অলপ বনাম খাৰত মই একটু হ'লেও তেল দি দিওঁ সেইকাৰণে তেল নিদিয়ে বনালে মই কিবা ভাল নাপাওঁ আৰু এয়া অলপমান নেহুৰ আদা পেষ্ট দিছোঁ আৰু পাঁচফোৰণ কেইটামান আৰু ইয়াতে মই এয়া অমিতা বাকলিৰে সৈতে কাটি লৈছোঁ কেঁচা জলকীয়া দি লৈছোঁ খাৰটো অকণমান বনাম আৰু স্লাইড বনাওঁ সেইটো নাই বেছি নবনাওঁ অকল মই আৰু হাজবেণ্ডেহে খাম মানে কোনে বেলেগ কোনে নাখায় খাই ভাল নাপায় আমি তিনিটাই খাম দুটাই খাম আৰু খাৰ অলপ বনালোঁ আৰু বেঙেনা ভাজিলোঁ ভাত এনেদৰে এতিয়া আমি খাম আৰু ইফালে আমাৰ ল'ৰা শুই নুঠোঁতে মই মানে খাই উঠিব লাগিব শুই আছে একদম মানে মানুহটো এইটো শুই আছে এই উঠাৰ আগতে আমি খাই বৈ লওঁ চিম্পল ভাতৰ থালি ৰাতিপুৱাৰ ৰেডি হৈ গ'ল এইটো খাৰ হয় অমিতাৰ বাকলিৰে ডাইৰেক্টলি বনাইছোঁ পৰিয়ে গ'ল আঞ্জা অলপ আৰু যি নহওক ইয়াতে লগাইছোঁ এই অমিতাৰ খাৰ মই খুব ভাল পাওঁ অমিতাৰ খাৰ সেইকাৰণে মই বনাইছোঁ এওঁ কৈছে মই নাখাওঁ হ'লেও মই বনাই দিছোঁ মই খাম ৰাতিপুৱাৰ সাজ খাই লওঁ মই ভাত পানী খাই উঠিলোঁ আজৰি হ'লোঁ হৈ বাচন পাতি অলপ ধুলোঁ আৰু ল'ৰাটোক মই লুলুক মানে ওচৰৰ বৌ এজনীৰ ঘৰত অলপ সময়ৰ কাৰণে থৈ আহিছোঁ বাচন পাতি ধুইবৰ কাৰণে আৰু যিহেতু এওঁ নাই অলপ ওলাই গৈছে আৰু সেইকাৰণে মই অলপ সময় বৌক তাতে থৈ আহিলোঁ আৰু এতিয়া মই এটা কাম কৰিব ওলাইছোঁ আজৰি হ'লোঁ যিহেতু কামটো কেনেদৰে কৰোঁ আপোনালোকক অলপ দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো মই জুলুম গুঠি আছোঁ দুযোৰ মেখেলা চাদৰত মানে এইযোৰ কেনেকুৱা লাগিছে এইযোৰ এযোৰ আৰু এইযোৰ গুঠা হৈ গ'ল অলৰেডি এইযোৰ হৈ গৈছে এইযোৰৰ অলপ বাকী আছে এইযোৰৰ বাকী আছে মানে সূতাটো উলিয়াই লৈ লৈছোঁ এতিয়া মই লাহে লাহে গুঠি যাম আৰু এইটো গুঠি আছোঁ আৰু এইযোৰ ৰিহা এইখন মোৰ ছোৱালীজনী বিহু নাচেতো যোৱা বছৰ কিনিছিলোঁ ৰিহাখনৰ মানে জুলুম গুঠা হোৱা নাছিল এইবাৰহে জুলুম গুঠিলোঁ কমপ্লিট হৈছে এতিয়া কাটিব আছে আৰু মানে কেইটামান আছে জুলুম গুঠিব এইটো সূতাটো শেষ হৈছে এওঁ অনা নাই কাৰণে গুঠা নাই থৈ দিছোঁ আৰু কালি মানে আনিলে হৈ যাব আৰু এয়া কেনেকুৱা লাগিছে জুলুম গুঠাটো ভাল লাগিছে নে নাই কওকচোন বাৰু চাই লওক এয়া ভাল হৈছেনে এয়া গুঠা হৈ গ'ল কমপ্লিট আৰু এইযোৰৰো গুঠা হৈ গ'ল এনেকৈ দি দিছোঁ আৰু বেছি হেৰি কৰি থকা নাই চিম্পুলকৈ দিছোঁ এয়া এনেদৰে এইখন আৰু কাটিব আছে বাৰু মই কটা হোৱা নাই কাটিম আৰু এতিয়া এইখন বাকী আছে এইখন এক চাইড কমপ্লিট হৈ গ'ল আৰু এক চাইড বনাব আছে ইয়াত গাঁঠি মাৰি থৈ দিছোঁ চাওক মই কেনেদৰে কৰোঁ দেখুৱাই আছোঁ এটা গাঁঠি দেখুৱাম আৰু চাব এতিয়া জোত হৈ যায় কি দিছে মাজৰটো
আচলতে মই বেলেগক ভিডিঅ'টো ধৰিব দিছোঁ সেইকাৰণে অলপমান চাই লৈছোঁ দেই আৰু এনেদৰে ইয়াত মই এটা আগতে মই গাঁঠি মাৰি থৈ দি লৈছিলোঁ এনেদৰে ইয়াত মই এইটো জোখত মানে এনেদৰে দি ল'ম 3টা গাঁঠি এনেকৈ দিম দি লৈ ইয়াত এইটো টানি ল'ম এনেদৰে টানি লৈ ইয়াত 3টা আকৌ ওলোটাই গাঁঠি দিম এইটো মাজলৈ সূতা এডাল আনি ল'ব মাজৰ এডালে কামত আহিব এডাল এনেদৰে দিব দি ল'লে তাৰপাছত এইটো এনেদৰে এনেকৈ 3টা গাঁঠি দিব এনেদৰে এডাল সূতাৰে 3টা গাঁঠি দি দিলে এয়া জুলুম গোঠা হৈ গ'ল ৰেডি আৰু ইয়াৰ পিছত এইটো কাটি দি দিব তাৰপিছত একে সমানত কাটিং কৰিব লাগিব গোটেইবিলাক সমান কৰি কাটিব লাগিব এনেদৰে আমি এতিয়া এটা দলগাঁৱত কৰ্মশালা এটা অনুষ্ঠান হৈ আছে আমি তাত যাবলৈ ওলাইছোঁ আমি গোটেইকেইটা ৰেডি হৈছোঁ এইটো আমাৰ নাচনী হাই কৈ দিয়া হাই আৰু এতিয়া যাব ওলাইছোঁ কৰ্মশালালৈ আপোনালোকে চাই থাকক কৰ্মশালা কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু বাকী চাই থাকক ভিডিঅ'টো আপোনালোকে দিনৰ কাম বন শেষ হ'ল দেই তাৰপিছত 3টা বাজিল এতিয়া ওলাইছোঁ আৰু যাবলৈ আৰু যাওঁ এতিয়া এয়া যাব ৰেডি হৈছোঁ ওলাই গ'লে আমি এতিয়া গৈ আছোঁ এইটো আমাৰ লুলুটো ক'ৰবাত যাব পাৰিলে খুব ভাল পায় আৰু এইটো আমাৰ মইনা না মইনা ব'লা একদম পুৰা আজি ডান্স কৰিম আহিবা আৰু ফাইনেলি আমি বিহুতলিত আহি গ'লোঁ এয়া মানুহবিলাক আহিছে ষ্টাৰ্ট হোৱা নাই হ'ব আৰু আমি মানে এনেই ইটো কৰি আছোঁ ফিল্ডখন খুব ধুনীয়া সেইকাৰণে মানে গোটেইবিলাকে হেৰি কৰি আছোঁ আৰু মানে ফিল্ডতে এই আৰু এইয়া আহি পাই গৈছে আৰু চাই থাকক ভিডিঅ'বোৰ দেখুৱাই আছোঁ ফাইনেলি কৰ্মশালাত আহিলোঁ বহুত ধুনীয়া লাগিল আহি আৰু এতিয়া ল'ৰা ছোৱালীবিলাকে খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে বিহু মানে একদম গাত লাগি গৈছে আমাৰো আৰু আৰু অলপমান দেখুৱাই লৈছোঁ দেই ভিডিঅ'টো চাই লওক কেনেকুৱা লাগিল আজি বিহুৰ কৰ্মশালাৰ ভিডিঅ'টো আপোনালোকে জনাব কমেণ্টত হেল্ল' ফ্ৰেণ্ডছ আচলতে মই যিটো কৰ্মশালাত আহিছোঁ তাত বিশেষ মোৰ মানে ভণ্টি হয় বিশেষ ভণ্টি এজনী লগ পাইছোঁ আৰু এইজনী মোৰ ঘৰৰ ওচৰৰ হয় মোৰ মাৰ ঘৰৰ ওচৰৰ তাই মেকআপ আৰ্টিষ্ট হয় আৰু ৰীমা ডেকা নাম আমি সৰুৰ পৰা একেলগে ডাঙৰ হোৱা কিন্তু মই বায়েক দেই এই দেখাত এতিয়া মোতকৈ ডাঙৰ একদম পূৰা ডাঙৰ মোতকৈ বেছি ডাঙৰ মইহে সৰু ভণ্টি আৰু এতিয়া সেইকাৰণে আজি লগ কৰিব আহিলোঁ দলগাঁও খেলপথাৰত তাই তাৰমানে কৰ্মশালা জইন কৰিছে আৰু তাই কৰ্মশালাত বিহু শিকাই আছে কেনে পালা বিহু মজা ধুনীয়া শিকাইছা আৰু তোমাৰ কেনেকুৱা লাগিছে মোৰতো ভালেই লাগিছে মই যোৱা বছৰ আহিছিলোঁ ইয়াতে আৰু আজিটো 3rd ডে হয় ইয়াতে তাই দেৰিকৈ আহিছে ওচৰৰ হয় বুলি কিন্তু মই পৰহিৰ পৰা আহিয়ে আছোঁ আচলতে তোমাক মানে ফটোটোত তোক দেখা পালোঁ ডাইৰেক্ট দেখা পাই পেলাই কি দেখা পাইহে মানে এই ৰীমা আহিছিল মোৰ ভণ্টি যিহেতু লগালগ দৌৰি আছে লৈ আচলতে পৰহিৰ পৰা আৰম্ভ হৈছে আৰু মানুহখিনি বহুতেই ছাপৰ্টিভ হয় আৰু ভাল লাগিছে আহি পেলাই আৰু বহুত ল'ৰা ছোৱালী আৰু সেইকাৰণে বেছিকৈ ভাল লাগিছে আচলতে কৰ্মশালা বুলি ক'লে বিহু বুলি ক'লে অলপ ওলাই আহিলে ভাল লাগে ল'ৰা ছোৱালীবিলাক কাৰণ বিহুটো আমাৰ জাতীয় উৎসৱ আৰু যদি আমিয়ে বিহুটো বজাই নাৰাখোঁ কোনে ৰাখিব গতিকে চবৰে উৎসাহ দেখিছোঁ কোনো জাতি ধৰ্ম বুলি কোৱা বস্তু নাই ইয়াতে যিটো চববিলাক জাতি ধৰ্ম মানুহ একেলগে বসবাস কৰে কিন্তু চবেই সমানে ওলাই আহিছে আৰু সেইটো দেখি কেনে বেছি ভাল লাগিছে আমি কিন্তু ইয়াতে যিহেতু চব বেলেগ চব কাষ্টৰে মানুহ আছে চব ওলাই আহিছে চব ওলাই আহিছে মঙললৈ চঙললৈ হ'লে ধৰক এটা জাতি থাকে আৰু বহুত যিমান ইয়াতে দেখিছোঁ ল'ৰা ছোৱালী সিমান তাতে নাথাকে ক'ৰবাৰ 50টা 100টা হাৰ্ডলি হৈ যায় কিন্তু ইয়াতে বহুত
আছে মানে এনেকে চালে পিছলৈকে দেখা দেখা নাপায় নাপাওঁ মই ভিডিঅ'ত দেখাইছোঁ আপোনালোকে দেখিছে মই গোটেইখিনি দেখুৱাইছোঁ কিমান ল'ৰা ছোৱালী আৰু হৈছে ল'ৰা ছোৱালীখিনি আচলতে আগ্ৰহটো দেখি পেলাই আমাৰ বেছি ভাল লাগিছে আৰু শিকাই তেনেকে ভাল লাগে যদি আগ্ৰহ থাকে আৰু সিহঁতে নিজৰ সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে ইমান ধুনীয়াকৈ আগবাঢ়ি আহিছে সেইটো কাৰণে বেছি ভাল লাগিছে আৰু তাই পিছে লেটকৈ আহিছে সেইটো বেলেগ কথা বাৰু যি নহওক আজি যাবি আমাৰ ঘৰত এতিয়া আজি নাযাওঁ পৰহি খতম হ'ব তেতিয়া যাম ঠিক আছে হ'ব বাৰু আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো আৰু তাই চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব লাইক আৰু কমেণ্ট কৰিব একদম নাপাহৰিব তামান্নাছ ডেইলি ব্লগ চেনেলটো তামান্নাছ ডেইলি ব্লগছ চবে ছাবস্ক্ৰাইব কৰি দিব বাই বাই ময়ো আজি আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ মোৰ ফালৰ পৰা বাৰু আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিলোঁ ময়ো এই লগত অলপ কথা বাৰ্তা পাতোঁ কাৰণ এইও যাব অলপ সময় মোৰ ল'ৰাটোৱে শাস্তি কৰি আছে চ' আজিলৈ ইমানতে শেষ কৰিলোঁ বাই